ঠিক পাঠ্যপুথিটো লৈছোঁ প্ৰাকৃতিক ভূগোলৰ বুনিয়াদ ক্লাছ 11। তো চেপ্টাৰটো লৈছোঁ বিষয় হিচাপে ভূগোল বিজ্ঞান প্ৰথম চেপ্টাৰ। আমি ভূগোল অধ্যয়ন কৰিব যাওঁতে আমি ভূগোল মানে কি এইটো জানিব লাগিব। ভূগোলৰ ইংৰাজী শব্দটো হৈছে জিঅ'গ্ৰাফি, জিঅ' প্লাছ গ্ৰাফি। জিঅ' মিনছ কঠিন, তৰল আৰু গেছীয় পদাৰ্থৰ সৃষ্টি, পৃথিৱীৰ অধ্যয়ন, আৰু গ্ৰাফি মিনছ বৰ্ণনা বা ব্যাখ্যা। একেলগে ক'বলৈ হ'লে কঠিন, তৰল আৰু গেছীয় পদাৰ্থৰ সৃষ্টি, পৃথিৱীৰ ব্যাখ্যা বা বৰ্ণনা। জিঅ'গ্ৰাফিয়া পৰা জিঅ'গ্ৰাফি আহিছে। জিঅ'গ্ৰাফিয়া শব্দটো হৈছে গ্ৰীক শব্দ আৰু জিঅ'গ্ৰাফিটো হৈছে ইংৰাজী শব্দ। জিঅ'গ্ৰাফি শব্দটো পোনপ্ৰথমবাৰৰ বাবে গ্ৰীক দাৰ্শনিক ইৰাটোস্থেনিছে ব্যৱহাৰ কৰিছিল। সেইকাৰণে ইৰাটোস্থেনিছক ফাদাৰ অফ জিঅ'গ্ৰাফি বুলি কোৱা হয়। আনহাতেদি জেমছ ৰেনেলক ভাৰতীয় মূলৰ ভূগোলৰ জনক বুলি কোৱা হয়। Clouds are stirring up the sky. I was always in denial of what I saw right in front of me. And every time I'm so damn lost to what I loved and what I lost. But let's get lost in love tonight.